বন্ধুসকল, মই আমাৰ গাঁৱৰে প্ৰায় 350 বছৰ পুৰণি ঐতিহাসিক শ্ৰী শ্ৰী মহামুনি প্ৰভুক সেৱা প্ৰাৰ্থনা জনাই আজি এটি বিশেষ যাত্ৰাৰ বাবে মই এই ঘৰৰ পৰা ওলাইছোঁ। আপোনালোকে জানে মই যোৱা বছৰতো সমাজ বিজ্ঞানৰ যি MCQ ওলাইছিলোঁ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে, আৰু যথেষ্টখিনি মেট্ৰিক পৰীক্ষাৰ্থীসকল উপকৃত হৈছিলে, সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। সেয়েহে এই বছৰো মই তেনেদৰে আৰু 50টা প্ৰশ্ন বেছিকৈ বনাই 250টা আচলতে টপ 250 শীৰ্ষক নাম দি এখন মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে অতি উপযোগী এখন সৰু পুস্তিকা প্ৰকাশ কৰি উলিয়াইছোঁ। আৰু এই পুস্তিকাখনৰ প্ৰকাশনৰ ক্ষেত্ৰত সহায় কৰিছে মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ শিক্ষক প্ৰণৱ কুমাৰ শৰ্মাদেৱে। লগতে মোৰ শিক্ষক বন্ধু জিতেন্দ্ৰ বৰাই ইংৰাজী অনুবাদৰ দায়িত্ব লৈ মোক বিশেষভাৱে সহায় কৰিছে। লগতে আন এজন মোৰ শিক্ষক বন্ধু ছবিন কাকতিদেৱেও ইয়াত বিশেষভাৱে অৰিহণা যোগাইছে। যোৱাবাৰ কেৱল অসমীয়া মাধ্যমতে প্ৰশ্নোত্তৰখিনি আছিল আৰু এইবাৰ ইংৰাজী মাধ্যমতো প্ৰশ্নোত্তৰসমূহ সন্নিৱিষ্ট কৰা হৈছে। আৰু কিতাপসমূহ অকল প্ৰকাশ কৰিলেই নহ'ব, ছাত্ৰ ছাত্ৰীসকলৰ হাতত কিতাপ উপলব্ধ হ'ব লাগিব। সেয়েহে এই কিতাপখনৰ প্ৰকাশক শ্ৰী প্ৰণৱ কুমাৰ শৰ্মা দাদাৰ লগত হুগ্ৰাজুলি উচ্চ মাধ্যমিক বিদ্যালয়লৈ বুলি এনেদৰে যাত্ৰা কৰিছোঁ। এয়া শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ এক পিছপৰা অঞ্চলৰ উচ্চ শিক্ষাস্থল হুগ্ৰাজুলি উচ্চ মাধ্যমিক বিদ্যালয়। আহল বহল চৌহদৰ চাৰিওফালে বিদ্যালয়ৰ গৃহসমূহ আৱৰি আছে। বিদ্যালয়ৰ মূল তোৰণৰ সন্মুখত এখন ফটো উঠাৰ লোভ সামৰিব পৰা নাই মই। বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধা শ্ৰীযুত মুকুল চক্ৰৱৰ্তী ছাৰৰ হাতত কিছু কিতাপ আগবঢ়োৱাৰ পিছত তেখেতৰ মন্তব্য। আজি আমাৰ বিদ্যালয়ত আহি উপস্থিত হোৱা নেত্ৰ কটেলৰ সমাজ বিজ্ঞান বিষয়টোৰ সহায় হোৱাকৈ প্ৰস্তুত কৰি উলিওৱা তেখেতৰ এই পুথিখন চালোঁ। পুথিখন চাই মোৰ ভাৱ হৈছে যে এই পুথিখনে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। আৰু সকলোখিনি বিষয় সামৰি চুটি চুটি প্ৰশ্নৰে তেওঁ গোটেই পাঠ্যক্ৰমটো সামৰি লৈছে ইয়াত 10ম শ্ৰেণীৰ বাবে। গতিকে পুথিখন সঁচাকৈ বৰ ভাল। ছাৰলৈ ধন্যবাদ জনাই এইবাৰ আগবাঢ়িছোঁ বিটিআৰ পূব প্ৰান্তৰ ৰৌতা অভিমুখে। অৱসৰপ্ৰাপ্ত শিক্ষক, সাহিত্যিক, পেঞ্চনাৰ, নাট্যকাৰ, গ্ৰন্থ অনুবাদক তথা অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি শ্ৰদ্ধাৰ ৰেৱতী মোহন টিমচিনা ককাইদেউৰ লগত এনেদৰে বাইকৰ পিছফালে বহি কিতাপসমূহ বিতৰণৰ বাবে ওলাইছোঁ। দণ্ড চহৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ তথা অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ লক্ষ্মী চেৰাই ছাৰৰ হাতত মডেল পেপাৰ মেট্ৰিকৰ বাবে প্ৰস্তুত কৰিছে নেত্ৰ কটেল সহকাৰী শিক্ষক ডিজাইন ভূঞা উচ্চ ইংৰাজী বিদ্যালয়। লগতে আৰু দুজন তেখেতৰ বন্ধু আছে। মই চালোঁ গোটেইখিনি মুঠতে 250টা কুৱেশ্যন, 1 নম্বৰৰ কুৱেশ্যনবিলাক ইয়াত ইংৰাজীত আৰু অসমীয়াত দুটাতে দিছে। আৰু প্ৰায় সুন্দৰ। মই আশা কৰিছোঁ মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলে এখন পঢ়ি পেলাই নিশ্চয় তেওঁলোকৰ লাভ হ'ব বুলি মই অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ককাইদেউ ৰেৱতী মোহন টিমচিনাদেৱৰ লগত এনেদৰে কিতাপসমূহ বিতৰণৰ ক্ৰমত এইবাৰ আহি পাইছোঁ অনাতাঁৰ শিল্পী শ্ৰদ্ধাৰ হেমৰাজ মইনালীদেৱৰ বাসগৃহত। আৰু এইবাৰ মোৰ যাত্ৰা ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। বন্ধুসকল, এইখন বিদ্যালয়তে মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। হয়, ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক দাদাই ক'ব লাগিব, মোতকৈ জ্যেষ্ঠ শ্ৰদ্ধা জিতেন চহৰীয়া দাদাই বহুকেইখন কপি ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ হাতত দিছে। জিতেন দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিবা ক'ব বিচাৰিবনে? চেষ্টা কৰিছোঁ। নেত্ৰ কটেলে যিটো প্ৰয়াস কৰিছে তাত মানে বহুত ভাল লাগিছে, তেনেকুৱা এটা প্ৰচেষ্টা চলোৱাৰ কাৰণে। ঠিকেই আছে, তেওঁলোকেও বহুত শুভেচ্ছা থাকিলে আগলৈকেও তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা উপকৃত কৰক। এইখিনি মই যিখিনি পাৰিছোঁ চেষ্টা কৰি ল'ৰা ছোৱালীবিলাকক বিলাইছোঁ। হয় হয়, ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু এইবাৰ মই আহি পাইছোঁ ধনশ্ৰী ঘাটৰ পৰা উত্তৰে প্ৰায় 10 কিলোমিটাৰ দূৰত্বত এই বিদ্যালয়খন অৱস্থিত শ্বিলংখুটি বিদ্যাপীঠ। এই অতি আটকধুনীয়া এক পৰিৱেশ বিদ্যালয়ৰ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এই বিদ্যালয়লৈ মই আহিছোঁ। আহিছোঁ শ্বিলংখুটি বিদ্যাপীঠত আৰু মোৰ লগত আছে শ্ৰদ্ধাৰ সন্মানীয় প্ৰধান শিক্ষক শ্ৰী হৰি সোণালদেৱ।
লগতে মোৰ লগত আছে আমি একেলগে পঢ়া এলোকেডিত একেলগে পঢ়া আমি আজি বহুত বছৰ মূৰত লগ পাইছোঁ বন্ধু বিষ্ণু দাহাল এখেত বিষ্ণু দাহাল লগতে প্ৰধান শিক্ষক আছে হৰি সোণালদেৱ মোৰ আগৰে চিনাকি আজি ইয়াত আহিছিলোঁ মোৰ সেই কিতাপখন দিবলৈকে বুলি আহিছিলোঁ এইটো ভাল লাগিল ছাৰেও কিছু মন্তব্য কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ তেখেত মোৰ বন্ধুৱে হয় তেখেত আজি আমাৰ স্কুলত আহি পোৱাৰ কাৰণে তেখেতক মই ৱেলকাম জনাইছোঁ তেখেতে আজি এখন কিতাপ লৈ আহিছে বিশেষকৈ ক্লাছ 10ৰ ল'ৰা ছোৱালীৰ ছ'চিয়েল ছায়েন্সৰ কিতাপ এই কিতাপখনে ল'ৰা ছোৱালীক যথেষ্ট সহায় কৰিব বুলি সহযোগ কৰিব বুলি মই আশা কৰিছোঁ কাৰণ তেখেতে যোৱা বছৰতকৈ অলপ ভাল উন্নত কৰিছে বুলি তেখেতে কৈছে যোৱা বছৰো পাইছিলোঁ অৱশ্যে কিন্তু এই বছৰ কিতাপখন অলপ উন্নত হিচাপে তেখেতে প্ৰস্তুত কৰিছে এইবাৰ MCQ কুৱেশ্যনখিনি আছে নিশ্চয় কিতাপখনে সকাহ দিব বুলি মই আশা কৰিছোঁ তেখেতক বহুত বহুত ধন্যবাদ ধন্যবাদ ছাৰ ধন্যবাদ আপোনাকো বহুত বহুত লগতে বন্ধু অকণমান কমেণ্ট দিয়া তুমিও ধন্যবাদ বহুত দিনৰ মূৰত আমি একেলগে পঢ়া বন্ধুক পাই নথৈ আনন্দিত হৈছোঁ তেখেতে অশেষ কষ্ট কৰি পেলাই কিতাপ এখন বনাইছে ভাল লাগিছে মই চাইছোঁ আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীও অলপ সেইখিনি কৰিব আৰু আজি বহুত দিনৰ মূৰত লগ পাই বহুত আনন্দিত হৈছোঁ তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক বুলি কামনা কৰিলোঁ ধন্যবাদ 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 বন্ধুসকল এনেদৰে কিতাপৰ টোপোলা লৈ মই বহুকেইখন বিদ্যালয়লৈ গ'লোঁ আৰু বহুকেইখন বিদ্যালয়লৈ এতিয়াও যাবলৈ বাকী আছে আপোনালোকক যদি এই কিতাপখন লাগে ওপৰত দিয়া এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব বুলি আশা কৰি আজিলৈ ইমানতে ৰাখিছোঁ অ'কে বাই বাই